খবৰ আপোনালোকৰ আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া 10টা বাজি গ'ল কাম শেষ কৰি ল'লোঁ এতিয়া গা ধোৱা যাম বুলি ভাবি গা ধোৱা যোৱাৰ আগতে মই আপোনালোকৰ লগত কথা এটা শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ আপোনালোকৰ এনেকুৱা কাৰোবাৰ চুলি বহুত যায় নেকি মোৰ কিন্তু বহুত চুলি গৈছিলে আজি এমাহমান আগত ইমানেই চুলি গৈছিল কি ক'ব চুলি যায় যে মোৰ এইবিলাক দেখিছেনে পুৰা পাতল হৈ গৈছে এতিয়া মোৰ চুলি যোৱা কমপ্লিট বন্ধ হৈছে এটা বস্তু লগাইছোঁ মই কি বস্তু আপোনালোকক মই জনাইছোঁ এনেকুৱা মানে ইমান যে মই প্ৰমাণ পাম বস্তুটো লগাই কিনে মই ভাবাই নাছিলোঁ মানে বহুত কৈ থাকে ডক্টৰকো দেখুৱাৰ কথা আছিল মোৰ কিন্তু মই এটা সাধাৰণ বস্তুতে মই বহুতখিনি মানে কি ক'ব আৰু বহুতখিনি ভাল পালোঁ বহুত মানে মোৰ এতিয়া এডাল চুলিও নাযায় ইমান প্ৰমাণ পাই গ'লোঁ মই সেইকাৰণে ভাবিলোঁ আপোনালোককো মই জনাই লওঁ কথাটো নাৰিকলৰ তেলটো আমি লগাওঁ সাধাৰণতে সকলোৰে ঘৰত থাকে কিন্তু মই এইটোৱেই লগাওঁ এল'ভেৰা এইটো নাৰিকলৰ তেল বহুত ভাল সেইটোও ভাল বাৰু একেই হয় খালি এইটোত এল'ভেৰা আছে আৰু মানে কি এইটোৰ লগত মই এইটো ভিটামিন ই টেবলেটটো লগাওঁ দুটা ৰাতি মিক্স কৰি কিনে ধুনীয়াকৈ মেছেজ কৰি কিনে চুলিখিনি লগাই থৈ দিওঁ ৰাতি আৰু ৰাতিপুৱা মই ধুই দিওঁ এনেকুৱা কৰি মই এমাহমান পূৰা লগালোঁ যিদিনা আপুনি মাথা ধুব সেইদিনাই লগালে হ'ল ডেইলি নলগালেও কথা নাই কিন্তু যিসকলৰ বহুত বেছি চুলি যাই আছে বৰ্তমান কিন্তু ডেইলি লগালে বেছি ভাল হ'ব মই ডেইলি লগালোঁ কেইদিনমান এতিয়া মই মাজে মাজে লগাওঁ আজি এসপ্তাহমান মই তেল লগোৱাই নাছিলোঁ আৰু আজি লগালোঁ মই লগাই থাকিম এতিয়া এইটো বস্তু মই নেৰোঁ বুলি ভাবিছোঁ কাৰণ বহুত মানে ভাল আৰু ইমানেই চুলিখিনি মানে ধুনীয়া কৰে কি ক'ব কাৰোবাৰ যদি চুলিবিলাক ড্ৰাই থাকে ন সেইটোও ভাল কৰি দিয়ে বহুতকেইটা কামতে সহায় কৰে এই দুটা বস্তুৱে সেইকাৰণে ভাবিলোঁ আপোনালোকক জনাই দিওঁ কাৰোবাৰ যদি চুলি যাই আছে এই দুটা বস্তু ব্যৱহাৰ কৰিব মই যিখিনি 100% মানে ফুল প্ৰমাণ গেৰাণ্টি পাইছোঁ সেইকাৰণে আপোনালোকক জনাবৰ কাৰণে ভাল লাগিছে যদি লগাই কিনে ভাল পায় প্লিজ জনাব আৰু এতিয়া মই গাটো ধুই আহিম আপোনালোকক পুনৰ লগ পাইছোঁ হেল্ল' এভৰিৱান গা ধুই আহি ভাত বনালোঁ আৰু ভিডিঅ' কৰাই নহ'ল আৰু এতিয়া ভাত খাব লৈছোঁ বাবু এনেকৈ দৌৰা-দৌৰি কৰি আছে কুকাৰটো লৈ কিনে নহ'লে ভাত খাব নিদিয়ে আৰু আমি এনেকৈ তলত বহিয়ে ভাত খাওঁ যিহেতু সি মানে তলত কিবা কিবি লাৰি থাকে আৰু এনেকৈ আৰু তলত ভাত খাওঁ এনেই ভাল লাগে তলত ভাত খাই কিনে জনাবচোন কোনে কোনে তলত ভাত খাই বাৰু ভাল পায় এনেকৈয়ে খাওঁ আমি ভাত সদায় হেল্ল' এভৰিৱান গধূলি চাহ খালোঁ খাই এতিয়া অকণমান টিভি চালোঁ চাই এতিয়া আমাৰ বেটাই বাহিৰত যাবৰ কাৰণে মোক মানে ইমান ডিষ্টাৰ্ব কৰি আছে কান্দি আছে এইফালে টোপনিও লাগি আছে আৰু এইফালে ফুৰিবৰ কাৰণে তাত পূৰা মন বাহিৰত লৈ যাব লাগে আৰু মানে কি ময়ো এটা অভ্যাস বেয়া কৰিলোঁ কি সদায় এবাৰ মানে আগপিনে গাড়ীবোৰ যে যায় ৰাস্তাত সেইবোৰ সি চাবৰ কাৰণে বহুত ভাল পায় মই মানে তাক নি অভ্যাসটোৱে বেয়া কৰিলোঁ বুলি ক'ব লাগিব এতিয়া মানে সি এবাৰ যদি নিনো মানে কান্দি থাকিব আৰু মোক বাৰ বাৰ উন্নাখন দি কিনে কৈ থাকিব তাতে দেখাই থাকিব এনেকৈ না বেটা ক'ত যাবা তাতে এনেকৈ দেখাই থাকে মানে ময়ে অভ্যাসটো বেয়া কৰিলোঁ এইফালে ডাঙৰ বাবুৱে টিউশ্যন গৈছিল আহাই নাহি আৰু এতিয়া সি মোক যাবৰ কাৰণে পূৰা যাবই লাগিব বলা লৈ যাওঁ এবাৰ মই আগপিনে তাক এইফালে বাৰাণ্ডাখনৰ আগপিনে যিবোৰ মানুহ থাকে সিহঁতে নাই গাঁৱত গৈছে লাইট পূৰা বন্ধ কৰি থৈ গৈছে আৰু পূৰা আন্ধাৰ আৰু বোলে ৰাস্তা সদায় মানে ইয়াতে এইখিনি আগফালে বাৰাণ্ডাত থিয় হয় সদায় মই আনো যে তাক মানে অভ্যাসটো বেয়াই কৰি দিলোঁ সি চাবৰ কাৰণে আহিছে পূৰা আৰু এইফালে বাপেকৰ দোকানখন অকণমান যাব লাগে সেইটো ৰাস্তাৰে স্কুটিখন যে ৰাখা আছে সেইটো ৰাস্তাৰে যাব লাগে সি মানে সদায় কৈ থাকে আব্বা বুলি এতিয়াতে আহিবৰ কাৰণে ইমান কান্দি আছে তেতিয়াৰ পৰা মোক ঠিক কৰি আছে কি চাবা ইয়াতে বেটা কি চাবা দেখিছেনে পূৰা আহি তাক এইবিলাক গাড়ী যে লাইটবিলাক দেখি পায় ৰাস্তাত পূৰা সি ভাল পায় আৰু আমাৰ এইখিনি জেগাত কিন্তু এইখিনি ভাল লাগে ধৰ মনটো বেয়া লাগিলে এইখিনি আহি মই এনেই কেতিয়াবা 10-5 মিনিট থিয় হৈ গুচি যাওঁ আৰু বাবুকো আনো সেইকাৰণে এটা অভ্যাস হৈ গ'ল এতিয়া যাওঁ বোলে বেটা আন্ধাৰত কি কৰি থাকিবা
বাৰান্দাখন পূৰা আন্ধাৰ, সেইকাৰণে ভাল নালাগে। সিহঁতে গাঁৱত গৈছে কাৰণে লাইট চুইচটো ভিতৰত। এতিয়া ব'লা ভাতো বনাব লাগিব, কাৰণ সি টোপনি যাব। এইফালে আমাৰ বাৰান্দাত পোহৰ আছে, কাৰণ লাইট দিয়া আছে। এইফালে আগপিনে একদম এইফালে হৈ গ'ল, ফুৰা হৈ গ'ল। আৰু আমাৰ ৰুমত আমি 24 ঘণ্টাই লাইট দি থাকিব লাগে, কাৰণ আমাৰ ৰুমকেইটা একদম মাজত হয়। একদমে এতিয়া সি কান্দিব, মানে ভিতৰত আনিলোঁ যে, দেখিছেনে? পূৰা মুডটো বেয়া হৈ গ'ল তাৰ। একদম তাতে থাকিব সি, মানে ভাল পায় এইখিনি জেগাত। কিয়বা গাড়ীবিলাক চাই থাকিব পায়, বাচ্চা মানুহ গাড়ী চাই এনেও ভাল পায়। আমাৰ ৰুমত একদম পোহৰ নপৰে, বাহিৰত যাই কেনে ভাল পায়। ক'ত যাবা আৰু নাযায়, হৈ গ'ল বেটা, ৰাতি হৈছে নহয়। তাতে মানকি আছে, মানকি। সেইদিনা যে আমাৰ ঘৰত এটা ইমান ডাঙৰ বান্দৰ সোমাইছে, সি দেখি কিনে ভয় খাইছে। কিন্তু এতিয়া মানে যদি কওঁ মানকি ভয় খায় অকণমান, আকৌ পাহৰি গ'ল। আমাৰ ৰুমত সোমাই আহিছে পূৰা একদম। এতিয়া আমি ভাত বনাব লাগে। তুমি টোপনি যাবা নহয়, ভাত খাব লাগিব। পিছত যাম, পিছত। এতিয়া মানে তাকে কৈ থাকিব, লৈ যাব লাগিব তাক। এতিয়া নিনিও, মই ভাত বনাওঁ, কাৰণ সি টোপনিও আহি আছে তাৰ। জল্দি ভাতটো বনাই ল'ম, মই তাক ভাত খুৱাব লাগিব অকণমান। আৰু এতিয়া মই ভাত বনাবৰ কাৰণে ভাতটো বহাই দিছিলোঁ। ভাত হৈ গ'ল, হুইচেল দিলে। আৰু এতিয়া চিকেন আনিছে। ডাঙৰ বাবুৱে মানে কৈ আছে চিকেন খাম, অকণমান আনিছে, কাৰণ চিকেন আমি বেছি নাখাওঁ। ব্ৰইলাৰতো নাখাওঁ, লোকেল হ'লে খাওঁ। আৰু এইফালে চিকেনখিনি বনাবৰ কাৰণে অকণমান যিহেতু পিঁয়াজ মই 3টাই লৈছোঁ। আৰু এতিয়া মই বনাই লওঁ। সৰু বাবু পূৰা টোপনি আহিছে, আৰু সি তাতে যাবৰ কাৰণে এতিয়াও পাহৰিয়ে যোৱা নাই। বাৰ সেইটোৱে কৈছে, তাতে বুলি যাব। তেনেহ'লে চাই থাকক ভিডিঅ'টি, মই বনাই লওঁ তেনেহ'লে জল্দি। এইফালে মোৰ চিকেনখিনি বনোৱা হৈয়ে গ'ল, আৰু হৈ গ'ল। অকণমান এনেকৈ জোল ৰাখি দিম, কাৰণ বাবুই দালি একেবাৰে নাখায়, ডাঙৰ বাবুই। তাৰ কাৰণে অকণমান মই এনেকুৱা কৰি ৰাখিবই লাগে চিকেনটো। আৰু এতিয়া বাবুক টোপনি লগাই দিওঁ। সি ভাত অকণমান খালে হৈ গ'ল আৰু ৰেডি। আৰু এইপিনে হাজবেণ্ড আহি গ'ল, বাবুৱে টোপনি গৈছে। সৰু বাবুই, ডাঙৰ বাবুই মোবাইল চাই আছে। তাক মানে ভাত খাবৰ কাৰণে উঠাই আছে, তাক বহুত কৰিব লাগে খাবৰ কাৰণে। ইহঁতে ভাত খোৱাৰ পিছত মই এতিয়া ভাতটো খাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, প্লিজ। এতিয়া